কৰোনা মহামাৰীৰ বাবে বিশ্বত বহুতো কাম-কাজ সলনি হৈছে। কাম কৰাৰ পদ্ধতি সলনি হৈছে, মানুহৰ খোৱা-বোৱা সলনি হৈছে, লগতে প্ৰকৃতিও সলনি হৈছে। বা এনেদৰে ক'ব পাৰি সমগ্ৰ বিশ্বই সলনি হৈছে। যদি আপোনাৰ আশে-পাশে চাই তেন্তে এই পৰিৱৰ্তনবোৰ আপুনি দেখিবলৈ পাব। যি পৰিৱৰ্তন পৃথিৱীত বহু বছৰ পাছত হোৱাৰ সম্ভাৱনা আছিল, সেই পৰিৱৰ্তন কৰোনা মহামাৰীয়ে মাত্ৰ 2 মাহতে সম্ভৱ কৰি তুলিলে। কৰোনাৰ পাছত ভৱিষ্যত কেনেকুৱা হ'ব তাৰ বহুতো অনুমান কৰা হৈছে। কিন্তু এই সকলোবোৰ নিৰ্ভৰ কৰে চৰকাৰ আৰু সমাজে এই মহামাৰীৰ লগত কেনেদৰে মোকাবিলা কৰে আৰু এই মহামাৰীয়ে অৰ্থব্যৱস্থা কেনেদৰে প্ৰভাৱিত কৰিব। আশাটো এইটোৱে কৰা হৈছে যে এই মহামাৰীৰ পৰা আমি ইয়াতকৈ ভাল অৰ্থব্যৱস্থালৈ হাত সাৰিব পাৰোঁ। কিন্তু অনুমান এইটো কৰা হৈছে যে আমি ইয়াতকৈ বেয়া পৰিস্থিতিলৈ যাব পাৰোঁ। কৰোনাৰ লগত কেনেদৰে যুঁজিব পাৰি ইয়াৰ বিষয়ে এতিয়াও বিশ্বই ভালদৰে বুজিব পৰা নাই। মানুহে ইজনে সিজনক লগ কৰিছে আৰু সংক্ৰমণ বিয়পাই আছে। এনেকুৱা ঘৰ, দোকান, ৰাস্তা-ঘাট আদিতো হৈ আছে। এই মিলা-মিছা যদি বন্ধ কৰি দিয়া যায় তেন্তে ইয়াৰ সংক্ৰমণ কমি যাব। কিন্তু এনেকুৱাও হোৱা নাই। যোৱা প্ৰায় 2 মাহৰ পৰা লকডাউন মানি বহু পৰিমাণে ই আমাৰ অভ্যাসত পৰিণত হৈছে। লকডাউন এতিয়া লাহে লাহে খুলিছে, পুনৰ ৰেল আৰু বিমান সেৱা আৰম্ভ হৈছে। এনে পৰিস্থিতিত কৰোনা মহামাৰী ৰখাব পৰা যাবনে? নে আমি কৰোনাৰ লগত থাকি থাকি সলনি হৈ যাম? আজি সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন, যদি এই মহামাৰী শেষ নহয় তেন্তে আমাৰ ভৱিষ্যতৰ জীৱন-যাপন কেনে হ'ব? আগতে আমি যেনেদৰে সাধাৰণ জীৱন-যাপন কৰিছিলোঁ তেনেকুৱাই হ'বনে? যদি নহয় তেন্তে কৰোনাৰ পাছত আমাৰ জীৱন-যাপন আৰু পৃথিৱী কেনেকুৱা হ'ব? আহক জানি লওঁ কৰোনাৰ পাছত আমাৰ জীৱন-যাপন কেনেকুৱা হ'ব আৰু ইয়াৰ পৰা আমি কেনেদৰে প্ৰভাৱিত হ'ম। মাস্ক হ'ব পাৰে জীৱন-যাপনৰ এক অন্যতম অংগ। মুখ ঢাকিবলৈ ব্যৱহাৰ কৰা মাস্ক এতিয়া কৰোনা কালত জীৱন-যাপনৰ এক অন্যতম অংগ হৈ পৰিছে। বহু দেশতে আইনগতভাৱে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। বিশেষজ্ঞৰ মতে কৰোনা মহামাৰী শেষ হোৱাৰ পাছতো আহিবলগীয়া সময়ত মাস্ক সাধাৰণ জীৱন-যাপনৰ অংগ হ'ব পাৰে। কিয়নো ই কেৱল কৰোনাৰ পৰাই নবচায়, ই প্ৰদূষিত বায়ুৰ পৰা মানুহক বচাই ৰাখে। ৱৰ্ক ফ্ৰম হোম পদ্ধতি হ'ব বহুলভাৱে প্ৰচলিত। কৰোনাৰ বাবে সমগ্ৰ বিশ্বতে এটা দীঘলীয়া সময়ৰ বাবে লকডাউন পালন কৰা হৈছে। সেইবাবে বহু কোম্পানীয়ে ৱৰ্ক ফ্ৰম হোম অপশ্যন কৰ্মচাৰীসকলক দিছে। যিবোৰ কোম্পানীয়ে যিকোনো পৰিস্থিতিত ঘৰৰ পৰা কাম কৰাৰ অনুমতি নিদিয়ে, সেই কোম্পানীবোৰেও এতিয়া কৰ্মচাৰীক ৱৰ্ক ফ্ৰম হোমৰ সুবিধা দিছে। ৱৰ্ক ফ্ৰম হোমৰ পৰা কোম্পানীবোৰৰ বহু লাভো দেখা গৈছে। ইয়াৰ ফলত কোম্পানীবোৰৰ ইলেক্ট্ৰিচিটি বিলকে ধৰি বহু খৰচ কমি গৈছে। ইয়াৰ দ্বিতীয়টো লাভ হ'ল বেছিভাগ কৰ্মচাৰীয়ে অফিচলৈ গাড়ী বা বাইক লৈ যায়। কিন্তু ৱৰ্ক ফ্ৰম হোমৰ পৰা গাড়ী মটৰৰ চলাচল কমি গৈছে, যাৰ ফলত প্ৰদূষণৰ মাত্ৰাও কমি গৈছে। বহু বিশেষজ্ঞৰ মতে আহিবলগীয়া সময়ত প্ৰায় 50% কাম এনেদৰেই হ'ব। সকলোবোৰ কাম ঘৰৰ পৰা কৰা সম্ভৱ নহয়, কিন্তু ডাটা এনালাইচিছ, কাষ্টমাৰ ছাপৰ্ট, কনচালটেন্সি, ডাটা এণ্ট্ৰি আদিৰ দৰে কাম সহজতে হ'ব। ছ'চিয়েল ডিষ্টেন্সিং হ'ব নেকি জীৱন-যাপনৰ আন এক অংশ? এতিয়ালৈকে কোনো বিশেষজ্ঞই এই সন্দৰ্ভত কোনো মতামত দিব পৰা নাই। কিন্তু যেতিয়ালৈকে কৰোনা মহামাৰীৰ ভেকচিন তৈয়াৰ নহয় তেতিয়ালৈকে ইও এক অন্যতম অংশ হৈ থাকিব। বন্ধু-বান্ধৱীসকল, এই সন্দৰ্ভত আপোনাৰ মতামত কি কমেণ্ট কৰি জনাব।